থাকিব তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব নকবি আৰু মই তোলে বিয়া সোমাব ক'লে মানে সোমাম আৰু কিন্তু এতিয়া নহয় এয়া দেৱিকা নেটক বিচাৰি আছে নেটক নাপায় ন ইয়াত নেটক বিচাৰি নাই পোৱা তই কেনেকে মোক এৰি যাব পাৰিবি কচোন তই কেনেকে মোক এৰি যাব পাৰিবি হেল্ল' গাইজ তো স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ তো আজিৰ ভিডিঅ'টোত কেনেকুৱা এটা প্লেচ দেখুৱাই দিছোঁ চাওক এটা ভাল লগা আপোনালোকৰ ফিলিংটো কেনেকুৱা লাগিছে প্ৰথমে কমেণ্ট এটা কৰি জনাওক এইটো প্লেচ চাওক ফিল দা বেক এছ সেইফালে আছে আমাৰ দেৱিকা তাৰপিছত আছে এইফালে কাঞ্চনমণি চ' সকলোবোৰ ডিটেইলছ এতিয়া দিম আপোনালোকক আমি কেলৈ আহিছোঁ আৰু ক'ত আছোঁ আৰু কি কৰি আছোঁ চ' এতিয়া আমি প্ৰথমৰ পৰা কওঁ আমি কালি আহিলোঁ কিন্তু ভিডিঅ' চিডিঅ' বনাব পৰা নাই কাৰণ এটা কামত আহিছিলোঁ যিটো কামত আহিছিলোঁ তাততো ভিডিঅ' বনালেও মানে এডিটিং চিডিটিঙৰ বহুত সময়ৰ প্ৰয়োজন ত' ভিডিঅ' বনালেও মানে দিবলৈ বহুতো অসুবিধাৰ সৃষ্টি হয় আৰু ইয়াত পোনপ্ৰথমে মানে মই যদি ভিডিঅ' বনোৱাহেঁতেনো মানে নেটৱৰ্কটোৰ কাৰণে প্ৰব্লেম হ'লহেঁতেন কাৰণ ইয়াত ষ্টেটাছ ভিডিঅ' এটা যাবলৈও বহুত সময় লাগিছে আৰু আমি আহিছিলোঁ মানে এটা কামত আমাৰ মিচিঙত অৰাইয়ালাত বুলি কয় আপোনালোকৰ মানে অসমীয়া ভাষাত কেনেকৈ কয় মই নাজানো অসমীয়াত মানে মোৰ মতে বৰবিয়া বুলি কয় নেকি চ' সেইটো কামত আহিছিলোঁ আৰু তাততো বহুত নিয়ম নীতি থাকে নিয়ম নীতি মানে আপোনালোকক ভিডিঅ' ক্লিপ এটা দিছোঁ আপোনালোকে চাই লওক ভিডিঅ' ক্লিপ গুড মৰ্ণিং এয়া দেৱিকা নেটক বিচাৰি আছে নেটক নাপায় ন ইয়াত নেটক বিচাৰি নাই পোৱা একদম মানে আৰু এইবোৰ প্ৰেমিকা নিব্বিবোৰৰ যে একদম মানে অসুবিধাৰ সৃষ্টি হয় নেখেতা বিয়াখন আৰু এইফালে গোটেই যাওঁবন কালি আহোঁতে মানে পূৰা এক্সাইটেড মানে কালি ক'ৰ পৰা আহিছোঁ ভিডিঅ' কেইটামান ক্লিপ লৈছিলোঁ আপোনালোকে চাওক যৌৱনৰ মাজে মাজে গৈ আছোঁ এইখন এখন ফেৰী এখন আৰু সেইফালে চব জেগা একদম ধুনীয়া জেগা সোমোৱাই দিছোঁ ধুনীয়া জেগা অঁ ধুনীয়া জেগা প্ৰথমবাৰ যৌৱনৰ মাজে মাজে এনেদৰে গাড়ীত উঠি ফিলিং ফাইনেলি ছোৱালী এজনী জোকাব গাইছোঁ এইখিনি চাওক ছোৱালী জোকাব গাইছোঁ ভণ্টি হাই এটা দি দে ৰাতিপুৱাই হাই ইয়াকতো মোৰ ভিডিঅ'ত দেখিছিলে মোৰ গাৰ্লফ্ৰেণ্ড বুলি চিনাকি দিছিলোঁ এনেই সেইদিনা জমনি কৰিছিলোঁ চ' সি পূৰা মজা গান গাই সেইটো কাৰণে আহিব পাৰিছে আমাৰ লগতে কেনেকুৱা ফিলিং কেনেকুৱা ইমানে মজা লাগিছে গান গাবলৈ আহিছিলি কিন্তু জেগাডোখৰ চাই কেনেকুৱা লাগিছে এবাৰ চাই বহুত ভাল লাগিছে আৰু এবাৰ আহু লাগিব আৰু ইয়াতে বিয়াখন হৈ যা ইয়াতে বিয়াখন হৈ যা মই দৰা চাই দিম তই ইয়াতে বিয়াখন হৈ যা নকবি আৰু মই তোলে বিয়া সোমাব ক'লে মানে সোমাম আৰু কিন্তু এতিয়া নহয় অ' মাই গড মোলে বিয়া হয় হেনো মজা জেগা বালিঘৰ সাজোৱা
হাজোৱা লাগিব ন দেৱিকা ব্ৰ বালিঘৰ হাজোৱা লাইক কৰিব Like টো কমেণ্ট কৰি কৰিব থৈ দিয়ক। শ্বেয়াৰ কৰিবলৈ অ। কেতিয়াও পাহৰি নাযাওঁ মানে দেই এই guys। তো thank you, thank you. আমি এতিয়া বালিঘৰ বালিঘৰ সাজিম এতিয়া চাই থাকক। ষ্টাৰ্ট ক'ত সাজিম ইয়াত সাজিম এইডোখৰ ওখ হৈ আছে দেখিছে আমি যিহেতু বালিত থকা মানুহ নহয় আমাৰ বালিঘৰ চাব নেকি আমাৰ বালিঘৰ সজা দেখিলে আপোনালোকে হয়তো হ'ব পাৰে পাগল মানে মই নিজে পাগল কি বালিঘৰ সাজিছে এই বস্তু বালিঘৰ বালিঘৰ আমি কেতিয়াও বালিঘৰ বনাই পোৱা নাই ন এইটো বালিঘৰ এতিয়া লাইফৰ ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছো ন তো বনাই যাওঁ মই ককা এজনী নাতি ছোৱালী আমি সাজিছো বালিঘৰ অতি যতনেৰে অতি মৰমেৰে আৰু অলপ ডাঙৰ কৰিব লাগিব তুমি মই এদিন জানা ঘৰ সাজিমে Oh my God. ঘৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনা উমলি থাকিব এই খাতৰা দিছো মানে আজি গোটেই ফিলিং মানে গোটেই মন ফূৰ্তি হৈ আছে গৈছিলোঁ কালি সেই য'ত এই বালিখিনিৰ ইপাৰে যোনখিনি পানী আছে তো সেই পানীখিনিলৈ গৈছিলোঁ তাৰ কিছুমান ক্লিপো আপোনালোকক জইন কৰি দিছোঁ মুঠতে ভিডিঅ'টো কি ভাল বস্তু দেখাইছোঁ সকলোবোৰ জইন কৰি দি দিছোঁ চ' ভিডিঅ'টো একদম টিপটপকৈ চাই মেলি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে নতুনকৈ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিবলৈ আৰু বালিত যে কয় যে কিছুমান এনেকুৱা গাঁত থাকে মানে ডুবি যায় বুলি এনেকৈ গোটেই ঘূৰণীয়াকৈ যে কি নাজানো নাম চাম পাহৰি গ'লোঁ এনেকৈ সেইটো চাব নেকি এইবোৰ চাওক এইটোৱে নেকি মোৰ মতে এইটো যোনটোত মানে বস্তুটো নামি যায় ন এনেকৈ কোনোবা এনেকৈ সোমাই গ'লে মানে এনেকৈ এই এইটো গাঁত এটা আছে এই গাঁত এটা আছে ইয়াতে ত' এনেকৈ এইবোৰৰ পৰা মানে ডুবি আমি লাহে লাহে গৈ আছোঁ হাতী খোজ নেকি এইবোৰ ইয়াত হাতী আহে জানো ইয়াত এইটো খোজ কৰিছে আপুনি এই যোনটো খোজ আৰু ইয়াত কি মানে য'ত দেখিছোঁ কালি গধূলিও দেখিছোঁ এতিয়াও দেখিছোঁ মানে ইয়াৰ ল'ৰা ছোৱালীবোৰ য'ত ইয়াত ফিল্ড ইমান নাই চাগে দেই চ' ইয়াতে দৌৰিব আহে বালিতে মানে দৌৰিছে কালিও দৌৰিছে আজিও দৌৰা দেখিছোঁ মানে ছোৱালী ল'ৰা কোনো কথা নাই সকলোৱে চেষ্টা কৰি আছে মানে নিজৰ স্বাস্থ্যৰ কাৰণে দৌৰিছে আৰু এইবোৰ এতিয়া বহুতো প'ষ্ট ওলাই আছে পুলিচ আৰ্মি সকলোবোৰ মানে ইয়াতে এনেকৈ প্ৰস্তুতি চলাই আছে নিজৰ ত' বহুত কষ্ট কৰিছে সিহঁতিও সফলতা লাভ কৰিব লাগে মোৰ ফালৰ পৰা আমাৰ ছাইডে এনেকুৱা বালি নাই মই দৌৰিলোহেঁতেন ৰাতিপুৱা ভাবিছোঁ ইয়াতে ঘৰখন সাজি মেলি থাকি যাওঁ নেকি ইয়াৰে ছোৱালীজনী চাই মেলি ঘৰ জোৱাই হৈ যাওঁ নেকি এতিয়া আৰু লগত এজন আহিছিলে ন তাকো দেখুৱাই আৰু এটা কথা কৈ দিওঁ যে সেই ইপাৰে আছে মাজুলী আৰু এইডোখৰ ৰূপহীমুখ আমি যোনডোখৰত আছোঁ ৰূপহীমুখ তাৰ ইপাৰে আছে মাজুলী আৰু এটা কথা ইয়াত মানে জানিব পৰা যায় যে এইখন নদীখনৰ নাম মানে পানী শুকালে এইখন নদীখনৰ নাম ব্ৰহ্মপুত্ৰ নদী তো আমি ইয়াত আছো ব্ৰহ্মপুত্ৰ নদীখনৰ এইখন ব্ৰহ্মপুত্ৰ নদী বুলি কয় মই বহুত মানুহৰ মুখৰ পৰা শুনিছো তো চব গাইজ আমি নদীখনো দেখুৱাম তো চাই থাকক থেংক ইউ বে মই কোৱা নাছিলোঁ যে নদীখনৰ নাম কি মানে ইয়াত মানে মই কাকো সোধাও নাই আৰু নদীখনৰ বিষয়ে সোধা নাই একো কিন্তু জানো যে সেইপাৰে মাজুলী আছে আৰু এইপাৰে আছে এইডোখৰ মানে ৰূপহীমুখ আৰু এইজন চক আমাৰ লগত আহিছিলে যে দি দিয়া আকৌ ৰাতিপুৱাই ফিলিংটো কৈ দিয়া আকৌ ফিলিংটো ভালে লাগি আছে বহুত হেপী এনেকুৱা এটা জেগালৈ আহি মানে আমি আহিছিলোঁ অৰাইজালত মানে বিয়া এখনত আহিছিলোঁ বিয়াখন খায়ো এই জেগাডোখৰ চাই কেনেকুৱা লাগিছে সেইটো কৈ দিয়া জেগাডোখৰ যে ক'বই নোৱাৰো থাকি যাওঁ ন ঘৰ জোৱাই হৈ যাওঁ আমি ছোৱালীজনী পতাই আছো পতাই আছে ই চেষ্টা কৰি আছে সফলতা লাভ কৰিব পৰা নাই এদিন নিশ্চয় সফলতা লাভ কৰিব যদি লাভ কৰি ইয়াতে থাকি যাব মোলৈ এজনী চাবি দে তোৰ লগৰ ছোৱালী বহুত বনাইছে ন মোলৈ এজনী চাবি আকৌ থেংক ইউ বে তই পতাই দিবি পতাই দিবি ধুনীয়া এজনী পতাই দিবি তোৰ লগত কালি যে আছিলে যে সেইজনীকে পতাই দিবি দেই লগত আছিলে এনে কৈছো দেই সঁচাকে পতাই নিবি মই ভিডিঅ'তে কৈছো হয় নাই ভিডিঅ'টো চাই দিব দেই আমি মানে নদীখন দেখুৱাম আমি ব্ৰহ্মপুত্ৰ নদীলৈ আহিবলৈ বহুত হেঁপাহ আছিলে তো এতিয়া আহিলো আমি ব্ৰহ্মপুত্ৰ নদীখনলৈ এইখন ব্ৰহ্মপুত্ৰ হ'লেও মানে এইডোখৰ মানে অলপ কিবাকে মানে য'তডোখৰত
এইডোখৰ নদীখন আছে তাৰপিছত এইডোখৰ নদী মানে এইডোখৰত ইমানকৈ এইডোখৰ ছিজনৰ নদী লগত পানী থাকে মানে ছিজনত পানী থাকে এতিয়া নাই মানে এতিয়া শুকালে পানী শুকাইছেতো আমি ইয়াত ঘূৰিব পাইছো ন অঁ যদি পানী থকাহেঁতেন আমিতো এইডোখৰলৈকে আহিব নাপালে একদম নকবি আৰু ইহঁতৰ গাঁওখনত যে মই থাকিব লাগিছো মই কৈছোঁৱে দেখোন তোমাক বিয়া হৈ যাবলৈ ইয়াতে একদম নকবি আৰু সঁচাকে কালি 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 ল'ৰা এটা লাইন মাৰি আছিলে নহয় ন সেইটো লাইন মাৰিছিলে সঁচাকে পাই তাৰ টাইম পাব লাগিব কি বুলি কৈছিলে তোক কি বুলি কৈছে লাভত কৈছো লাওপাত কচমাত ইয়াৰ নাম দিছে লাওপাত কচমাত আমি যিহেতু এতিয়া পোনপ্ৰথমে বনাই ল'ম কেইটামান ৰিল নহ'লে আজিকালি চলে জানো এইজনী দেৱিকাইতো একদম মোবাইল চবাইল উলিয়াই একদম ৰিল বনাব ৰেডি বুলি ৰেডি নে তই ৰেডি নে মই ৰেডি হৈ আছো দে মই চোলা তোলা চব লৈ আহিছো মানে আজি বনাই ৰিল বনাবলৈ পূৰা ৰেডি মোক এটা হ'লেও বনাব লাগিব আৰু যিয়ে নহওক ইনষ্টাগ্ৰামৰ নহ'লে ফ্ৰেণ্ডখিনিয়ে বেয়া পাব নহয় ইমান ধুনীয়া এখন প্লেচ হ'লে আহিছোঁ তাত ৰিল এটা নাই বনাওঁ দেখিছে নাই মোৰ চোলা ধৰিবলৈ মানুহ লাগি আছে অলৰেডি মানে গছ উপঙি আহি ইয়াতে পৰিলেহি এইটো ডুবি যাবি চাবি আকৌ এইবোৰ ডাঙৰ গাঁত হয় দেখিছে নাই এইবোৰ গোটেই পোনপ্ৰথমে এতিয়া ৰিল বনাই লওঁ তো আপোনালোকে চাই থাকক আৰু যদি ৰিল চাবলৈ মন আছে তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ ফ'ল' এটা মাৰি দিব আৰু মোৰ ইয়াৰ আছে দেৱিকা ইন আৰু মোৰ ভাগৰ আছে অ'কে পোৱালি অ'কে অ'টো আৰু কে আৰু PWL গেছটো দি মেলি PWL দুটাকে ফ'ল' এটা মাৰি দিব আৰু ৰিলবোৰ চাব কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি থৈ যাব আৰু এতিয়া আমি পাই গৈছোঁ এয়া নদীৰ ওচৰত পাই গৈছোঁ বেছি দূৰ নাই আৰু ইখনেই গৈ আছে নদীখন আৰু সেইফালে আছে মাজুলী ব্ৰহ্মপুত্ৰ নদীখন ব্ৰহ্মপুত্ৰ হেনো ব্ৰহ্মপুত্ৰখনলৈ আহি পোৱা নাই তো আমাৰ এইডোখৰ ব্ৰহ্মপুত্ৰ এই বেছি ওচৰলৈ নাযাবি কালি মানে কি হ'ল কালি ইয়াত টপক বালি পৰিছে মই ভয়তে হেৰিয়াৰ পৰা ইয়ালৈ জঁপিয়াই দিছোঁ ভেকুলীও ইমান নজঁপিয়াই মই ইমান জঁপিয়াই দিছোঁ একদম চালিয়া লাগিছে এইখনে নদীখন মাজুলী এই পাৰে মাজুলী সিপাৰে আছে মাজুলী একেলগে মিলি এইবোৰ সকলোবোৰ বালি এইবোৰ চব বালি দেখিছে ন ইয়াৰ পৰা মানে বেছি ওচৰলৈ নাযাবি দে সঁচাকৈ বেয়া ভয় লাগে মানে ইয়াৰ পৰা যদি পৰি যাওঁ ন মইতো ভাই ডাইৰেক্ট দৌৰিম ঘৰলৈ মানে যাম জ্ঞান নাথাকো আৰু তেতিয়া মই বচাবলৈ নাই আকৌ কাকো মই ডাইৰেক্ট দৌৰিম তই কেনেকৈ মোক এৰি যাব পাৰিবি তই কেনেকৈ মোক এৰি যাব পাৰিবি তোৰ চোলা ধৰি দিছোঁ ন মই পৰিলে তই বচাবি আৰু দেই মই বচাব মানে সেইটো কাৰণে মই বচাইছোঁ ন মই কৈছোঁ যে বেছি ওচৰলৈ নাযাবি সেইকাৰণে মই বেছি ওচৰলৈ যোৱা নাই আকৌ আৰু নদীখন ভাল হৈছে মন কৰক কেনেকুৱা ফিলিং সঁচাকৈ নদীখনে নহয় জেগাডোখৰ কেনেকুৱা ফিলিং হৈছে একদম সেইফালে যদি আপোনালোকে ৰূপহীমুখ আহে ন কেনেবাকৈ তো ইয়াত এইডোখৰ মিছ কৰি কেতিয়াও নাযাব আহিয়ে যাব এইডোখৰত নাহিলে মানে আপোনালোকে বহুত মিছ কৰিব দিছে নহয় কি মজা আৰু বালিত মই যে কাৰোবাৰ নাম এটা লিখি থৈ যাম নাযাওঁ এনেই কাৰোবাৰ নাম এটা লিখি থৈ যাম তই লিখিবিনে মই এনেও লিখিয়ে থৈছোঁ বয়ফ্ৰেণ্ড আছে নে একদম নকবি আৰু এতিয়া 10টামান লাইন আছে কিন্তু মই কাকো একচেপ্ট কৰা নাই দিয়া মই চিংগল হৈ থাকিম মানে অলপ ডাঙৰ আপুনি চেনি নেকি তুমি চেনি নেকি মই চেনি নহয় মানে মই অলপ চেনি খোৱাতে এৰিছোঁ চেনি খালে হেনো চুগাৰ হয় কিন্তু মানুহে কয় চেনি খালে ঘেণ্টা পাম নহয় সেইখন ওচৰলৈ ইয়াত পানী নাই নহয় সেইফালে শুকান আছে ন শুকানে যাওঁ সেইফালে সেই নাওখনৰ ওচৰলৈ যাওঁ কালি নাওখনত উঠিছিলোঁ তাতো ৰিল বনাম চাব ইনষ্টাত গৈ চাবগৈ দেই ইয়াতো ঘাট আছে যে এইবোৰ ঘাট এইখন আৰু কিনো আৰু আচলতে এইবোৰ পানী জেগাটো আমাৰ চানা খামি দিয়া এই বালি আছে তই পেকেটটো লৈ খা এনেকুৱা পেকেট চানা যে এনেকুৱা পেকেট চানা কেনেকুৱা হয়তো তেনেকুৱা নাজানো এটকীয়া হেনো এটকীয়া পেকেট চানা আমাৰ তাত এটকীয়া পেকেট চানা নাপায় আমাৰ 180 টকা মানত পায় বেছি অভাৰ দিছে ডাঙৰটো পায় 10 টকীয়া সেইবোৰ খুলি 5 টকীয়া আছে 5 টকীয়া আমাৰ এটকীয়া কিন্তু আমাৰ তাত নাপায় বহুত ধেমালি কৰি আছো আৰু এনেকৈ পেকেটে চেকেটে খাওঁ দেই খালি দেখিবে দেখি আৰু বেছি দেৰি নকৰোঁ আমাৰ ভাত খাবলৈ নহয় বিচাৰি থাকিব মানুহবোৰে আমি যাওঁগৈ আৰু বেছি দেৰি নকৰোঁ এইবোৰ কি দেখাব পাৰিলোঁ মানে আৰু ভিডিঅ' যদি চাই যদি ভাল লাগে সবে কমেন্ট কৰিব লাইক কৰিব ভিডিঅ'টো যদি চাই নকৰিবা বেছি দীঘল নকৰি ভিডিঅ'টো ইমানৰ পৰা এণ্ড কৰিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট এটা কৰি জনাব আৰু যদি নতুনকৈ চেনেলটো আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটি দবাই দিব যাতে নতুন ভিডিঅ' পোনপ্ৰথমে আপোনালোকে পাই থাকে তো দেৱিকা আমিও মানে কাইলৈ ভিডিঅ'টো চাব পাৰোঁ বাই বাই